হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আৰু ৰাতিপুৱাৰ পৰা ইমান বৰষুণ, মানে এইকেইদিন বৰষুণ দিয়ে আছে, আমনি লাগি গৈছে। উপায় নাই আৰু মই পাকঘৰত আহিছোঁ কেইটামান ৰুটি বনাওঁ বুলি, শুকান ৰুটি। তাকে যা যোগাৰ কৰিছোঁ ৰাতিপুৱা চাহ কাপৰ কাৰণে। আৰু আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাব। আৰু শুকান ৰুটি বনাইছোঁ, লুচিৰ খোৱা নাই, ইমান তেলৰ বস্তু খাবলৈ মন নাযায় সদায়। আৰু চাহ বনাইছোঁ, গাখীৰ চাহ, আৰু মই লাল চাহ খাম, মাহঁতে গাখীৰ চাহ খাব। চাহ তাহ খাই উঠি অকণ পাকঘৰৰ কাম আছিলে, সেইখিনি কৰি ল'লোঁ। ইফালে ল'ৰাই বৰ্তাকৰ ল'ৰাৰ লগত খেলি আছে। আৰু দুপৰীয়া সাজু যা যোগাৰ কৰিব হৈছে প্ৰায়। অকণমান লাহে লাহে কৰি আছোঁ, আজি স্কুল বন্ধ, সেইকাৰণে কামবিলাক লাহে ধীৰে কৰিলেও হ'ব। আজি গেছটো অকণ চাফা কৰিলোঁ, ফ্ৰিজটো অকণমান চাফা কৰিলোঁ। সদায়তো কৰিব নোৱাৰি, যিদিনা বন্ধ পাওঁ, সময় পাওঁ, তেতিয়াই কৰোঁ। ভালো লাগে বাৰু পৰিষ্কাৰ হৈ থাকিলে। আৰু ল'ৰাৰ কাৰণে ডালিম গুচাইছোঁ, আৰু নিজেও অলপ খাম, মাৰ কাৰণে অলপ থৈ দিছোঁ। ল'ৰা ছোৱালীক যত্ন লোৱাৰ লগতে নিজেও অকণমান নিজৰ যত্ন নল'লে নহ'ব, নিজেও নিজৰ যত্ন ল'ব লাগিব। ঘৰৰ কামৰ লগতে ল'ৰা ছোৱালীৰ যত্ন লোৱাৰ লগতে নিজকো অকণমান সময় দিব লাগিব, খোৱা বোৱাতেই হওক বা আন কিবাতেই হওক। আৰু ইফালে কেৰাহী পাতিলোঁ, মানে অকণমান দুপৰীয়াৰ কিবা কিবি বনাওঁ। কেৰাহীত দিলোঁ পাঁচফোৰণ, অমিতা আৰু আলু অকণমান ভাজি বনাইছোঁ, ল'ৰাই খাবলৈ বহুত ভাল পায়। পাঁচফোৰণ দিয়ে মই অমিতা ভাজোঁ, খালি মানে ভাজি বনালে আৰু মাছ নিদিয়াকৈ। আৰু ইফালে বনাইছোঁ তিয়ঁহৰ খাৰ মাছৰ মাথাৰ লগত। তাৰ কাৰণে লাগিব মোক আদা নহৰু। তেলত মই আদা নহৰু দি ল'লোঁ। এইখিনি ভাজি লগাৰ পিছত তিয়ঁহ আৰু আলুখিনি দি দিম। কেতিয়াবা এনেকৈ মাছৰ মাথা থাকিলে তিয়ঁহ আৰু আলুৰে এনেকৈ খাৰ বনাই খাব পাৰি। তেনেকৈ আপোনালোকে খাইছেনে বাৰু? খাবচোন, বহুত ধুনীয়া লাগে।
আৰু এইখিনি ভাজি লগাৰ পিছত পানী দিম। পানী দি অকণমান সিজিবলৈ এৰি দি জীয়া জালুকৰ গুড়ি অকণমান দিম বাৰু। আৰু এইখিনি ঢাকনি মাৰি থলোঁ। আৰু এতিয়া সিজিলে এতিয়া অকণমান পানী দি দিলোঁ। আৰু খাৰ দিয়া তিয়ঁহৰ মাছৰ মাথাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু দুপৰীয়া খাই বৈ আজৰি হ'লোঁ। আৰু সন্ধিয়া দাদা বৌহঁত আহিছিল, তেওঁলোকক বাৰু দেখুওৱা নহ'ল। তেওঁলোকক লুচি ভাজি এনেকেই দিলোঁ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ চেনেলটো ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।